নমস্কাৰ নিৰ্বাচনৰ বতৰ আজিৰ অনুভৱখিনি কৈ যাওঁ জুবিন দাই কৈছিলে পলিটিক্স নকৰিবা বন্ধু পলিটিক্স কতই ভাল নালাগে পলিটিক্স কৰ্মস্থলীটো ভাল নালাগে ব্যৱসায়টো ভাল নালাগে ওচৰ চুবুৰীয়াৰ মাজতো ভাল নালাগে আৰু পৰিয়ালৰ মাজতো ভাল নালাগে যেতিয়া অফিসত পলিটিক্স কৰে তেতিয়া বহুত ভাল এমপ্লয়ি যিসকলে বহুত সিৰিয়াসলি কাম কৰে আৰু বহুত সাকসেসফুল এমপ্লয়িৰ কেৰিয়াৰ ধ্বংস হৈ যায় আপুনি যদি ব্যৱসায়ত পলিটিক্স কৰে হয়তো আজি ব্যৱসায় বহুত ভাল চলিছে কিছু দিনলৈ সাকসেস দেখিব কিন্তু এই পলিটিক্সৰ ফলত হয়তো ব্যৱসায়ত পতন ঘটিব পাৰে আৰু ওচৰ চুবুৰীয়াৰ লগত অথবা আপুনি যেটো সোসাইটিত থাকে সেই সোসাইটিত যদি পলিটিক্স কৰে হয়তো কিছুমানৰ লগত ভাল সম্পৰ্ক থাকিব কিন্তু পিছলৈকে সেই সম্পৰ্কবোৰত মামৰে ধৰে আৰু শেষত পৰিয়াল আটাইতকৈ ইম্পৰ্টেন্ট আমাৰ কাৰণে পৰিয়ালৰ মাজত কেতিয়াও পলিটিক্স কৰিব নালাগে কিয় জানেনে পৰিয়ালৰ মাজত পলিটিক্স কৰিলে বাহিৰৰ পৰা সম্পৰ্কটো দেখিবলৈ ভালেই থাকে হাঁহি আৰু এষাৰ মিঠা মাত থাকে কিন্তু ভিতৰৰ পৰা সম্পৰ্কবোৰ একেবাৰে তিতা হৈ যায় হেয়ে পলিটিক্স কতই ভাল নালাগে ধন্যবাদ